এতিয়া খাওঁ তৰমুজ এইফালে মায়ে ধুনীয়াকৈ কাটি আছে তৰমুজ এতিয়া আৰু অকণমানি কৰি দিয়া অকণমান কৰি দিয়া সৰু কাৰ কাৰ প্ৰিয় জনাবচোন তৰমুজ মোৰ কিন্তু বহুত প্ৰিয় এতিয়া গৰমত খাব লাগে একদম দেহাটো শীতল কৰি ৰাখে এইয়া এতিয়া খাই লওঁ এইফালে মজা কাকা ভাল লাগে ক'ব মস্তি হেল্ল' নমস্কাৰ কি খবৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেল জাহ্নৱী বৰগোহাঁই মাতলৈ এইয়া মায়ে পূৰা ব্যস্ত হৈ আছে পথাৰত এয়া মই ধুনীয়াকৈ দেখাই দিছোঁ এতিয়া যাওঁ ব'লক এয়া এইখিনি ৰুবলৈ এতিয়া এইবোৰ ৰুব লাগিব আৰু এইয়া পথাৰলৈ আহি আছোঁ এইফালে মায়ে ৰুই আছে এইয়া আমাৰ ৰোৱা এনেকৈ ৰুইছে ইমান বহলকৈ এতিয়া মই এইডোখৰ ৰুম এইডোখৰ মায়ে ৰুলে এইয়া আৰু এইখিনি হাল বোৱা হৈ আছে ইয়াত ৰুলেই হৈ যাব আৰু এইফালে ধুনীয়াকৈ 1 বিঘা হাল বাই থৈ দিছে আৰু সেই ছাইডলৈ এইবোৰ ৰুলে বাৰু এইখিনি ৰোৱা হৈ গ'ল অকল ৰুবলৈ এইখিনি আছে এইখিনি সেইয়ালৈকে আছে এইটো আনিছোঁ কিয় জানেনে এইটো আনিছোঁ এই মোবাইলটো ভৰাই থবৰ বাবে নহ'লে আৰু বোকা মাটি পৰি মোবাইল হৈ নাথাকিব এইটো লৈ আহিছোঁ এতিয়া মোবাইলটো ইয়াতে ভৰাই থৈ দিওঁ এতিয়া অলপ ৰুই লওঁ এয়া আমাৰ ৰোৱা হৈ আছে তাৰ মাজতে ময়ো অকণমান ৰুই লওঁ মানে কেমেৰামেনো এতিয়া কি কৰিবা দেখাবলৈ দিগদাৰ হয় কিন্তু এতিয়া মোবাইলটো তাতে আলিতে ৰখাই পানি অকণমান ভিডিঅ' ক্লিপ এটা লৈ ল'লোঁ এয়া আৰু এতিয়া ৰুই লওঁ তাৰপাছত এইফালে মাৰ লগত মায়েও ৰুই আছে এতিয়া আমি দুজনে ৰুই মেলি সোনকালে শেষ কৰোঁ তাৰপৰা ঘৰলৈ যাব লাগে আৰু এইয়া কঠীয়া আৰু এইফালে মায়ে ৰুই আছে এইয়া এতিয়া ময়ো ৰুই লওঁ আমাৰ ৰোৱাবোৰ এনেকৈ বহলকৈ ৰুলেহে এইফালে ধান পোৱা যায় আৰু এইয়া ধুনীয়াকৈ এতিয়া ৰুই লওঁ এইটোবাৰ ৰুই হৈ গ'ল এইটোবাৰ ৰোৱাৰ পাছতে এতিয়া এইটোবাৰ ৰুই আছোঁ এইটোবাৰ আধা গৈছে আৰু এতিয়া ইমান কণ আছে এইটো আলিটো এতিয়া ৰুই লওঁ আৰু দেই এয়া মায়ে কঠীয়া আনি আছে আৰু এতিয়া এইডোখৰ ৰুই আছোঁ এইডোখৰ আৰু এফাল আছে আৰু এইকণ আছে সেই আগৰডোখৰ ৰুলোঁ তাৰপাছতে এইফালে আছে 3 ডোবা এই 3 ডোবা আজিও নহ'বগৈ আৰু কাইলৈ হ'বগৈ কাইলৈ আমি খেতি উঠিম আৰু ইমানেই তাৰপাছতে এতিয়া এইকণে আৰু এতিয়া ৰুই আছোঁ ধুনীয়াকৈ দেখাম চাই থাকিব আৰু মই ৰোৱাটো দেখাব পৰা নাই মানে কেমেৰামেন ময়ে যে সেইটো কাৰণে দেখাব পৰা নাই কিন্তু মায়ে ৰোৱাটোকে দেখাই আছোঁ আৰু আজি আমাৰ ঘৰত হ'ব ঘুগুনি পাৰ্টি এইয়া পূৰা গ্ৰীণ মটৰ মায়ে তিয়াই ৰাখি দিলে লগতে অমিতা কাটি দিছে আৰু এইফালে আলু কাটি আছে আৰু তাৰ লগতে হ'ব লুচি আজি খাম একদম ৰুটি আৰু ঘুগুনি দেই এইফালে আটা মঠিব লৈছোঁ আৰু এয়া আটা উলিয়াই লৈছোঁ এতিয়া মঠি মেলি লওঁ তাৰপৰা বেলি মেলি একেবাৰে পুৰি মেলি আজৰি হৈহে আপোনালোকক লগ পাম দেই এয়া পূৰা মটৰ ঘুগুনি তাৰপাছতে এয়া ৰুটি এইফালে মায়ে খাই আছে তাৰপৰা এইফালে ময়ো ৰেডি কৰি লৈছোঁ আৰু এইফালে ৰুটি হৈ গ'ল আৰু এইফালে পিঁয়াজ লৈ লৈছোঁ আৰু এইফালে ভোট জলকীয়া অকণ লৈ লৈছোঁ এতিয়া খাওঁহে আৰু খোৱাৰহে কথা ৰাতিলৈ ৰুটি ঘুগুনি খাই ল'লোঁ এতিয়া পিছদিনা এইফালে ভাইটিয়ে ট্ৰেক্টৰে হাল বাই আছে আৰু
ভাইটিক এতিয়া দিবলৈ আহিলোঁ চাহ। এইফালে চাহ বাকি দি লৈছোঁ, সিও হাল বাই আহিলে। আৰু এইফালে হাল বাই অহাৰ পাছতেই বৌহঁত আহিলে। সকলো এতিয়া পুখুৰী পাৰত বহি লওঁ, বহি লৈ এতিয়া চাহ তাহ খাই লওঁ, সকলো কথা বতৰা পাতি লওঁ আৰু। এয়া এতিয়া মাটিত পূৰা হাল বাই আছে, এইফালে কাষৰখিনি ৰোৱা হৈ গ'ল আৰু এতিয়া এই কেইডোবা বালে হাল। এতিয়া এই কেইডোবা বোৱাৰ পাছতে আজি বতৰ মজা, পূৰা ধুনীয়াকৈ ৰোৱা হ'ব। এইয়া ধুনীয়াকৈ দেখাই দিছোঁ আমাৰ গোহাঁই পথাৰখন। এয়াই আৰু এতিয়া আগবেলা হাল বাইছে, পাছবেলা ৰুম। ভিডিঅ'ডোখৰ আগৰ ভিডিঅ'ডোখৰ পাছলৈ গ'ল, পাছৰ ভিডিঅ'ডোখৰ আগলৈ গ'ল, ৰোৱাডোখৰ আগে ওলাই গ'ল আৰু। পথাৰৰ পৰা আহি পূৰা বিয়নী মেল চলি আছে। এয়া বৌ, এইফালে বৌ, তাৰপৰা এয়া মা আৰু এয়া আমাৰ এজনী আণ্টি লাজ কৰে। এতিয়া পূৰা চাহ খোৱাত ব্যস্ত। এতিয়া আমি সকলো বহি মেলি চাহ খাই লওঁ, বৰপিঠা, চাহ পানী, লাল চাহ পূৰা সকলোৱে কথা বতৰা পাতি লওঁ। এয়া আৰু আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যিসকল মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই।